হাই ফ্ৰেণ্ড, মই ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি ভিডিঅ'টো বনাইছোঁ মোক মানে মোৰ ভাইটি পল্লৱ শইকীয়া আহি মানে কথা হ'ল কি 1K ছাবস্ক্ৰাইবাৰ হোৱাৰ বাবে মোক ৰাতিপুৱা কৈছিলে যে এনে কথা এটা বোলে আজি মই ক'লোঁ যে অলপ ফূৰ্তি কৰিম, ভাল লাগিব আৰু অকণমান মানে মনটোকে উঠি যাব, আগবাঢ়ি যাম বুলি মনতে ভাবি পেলাই তাক তেনেকৈ অলপমান উঠাইও দিলোঁ আৰু সেইটো মতে মোক নিমন্ত্ৰণ কৰি আছে, দাদা আহক অলপ ফূৰ্তি কৰোঁ। যে সেইকাৰণে ময়ো এতিয়া ওলালোঁ, যিহেতু নিমন্ত্ৰণ কৰিছে যে মোক এটা লোকেশ্যন দিছে। এই লোকেশ্যনটোত মই কিমান টাইমত গৈ পাম আপোনালোকে চাই থাকিব, ভিডিঅ'টো শেষলৈকে আপোনালোকে দেখিবলৈ পাব। আৰু গতিকেলৈ কি বেছি টাইম নকৰোঁ, যাওঁ গৈ পেলানি চাওঁচোন কেনেকুৱা কি ধৰণৰ হয়। আৰু যোৱাৰ আগে মোক বস্তু এটা লৈ যাব কৈছিলে। সেই বস্তুটো হৈ গ'ল মানে কি, এখন দা লৈ যাব কৈছিলে। দা এখন হৈ গ'ল মানে আপোনাৰ মই যোগাৰ কৰি থৈছিলোঁ আগত, এইখন দেখা হ'ল দাখন মানে লাগিব বুলি কৈছিলে মাংস কাটিবলৈ। গতিকেলৈ আজি মাংস পূৰা খাম, কাৰ নামত খাম আৰু পল্লৱ শইকীয়া নামতে খাব পাম চাগে। আজি ভাই পানী পৰিব এতিয়া মোৰ মাংস ভিডিঅ'টো আপোনালোকে চাই থাকিব, কেতিয়াও নাপাহৰিব। একদম দাখনো লৈ থৈছোঁ ইয়াত, নহ'লে আকৌ হাতলৈ থাকিলে ভাবিব বেয়া লাগিবতো। গতিকেলৈ মই হাতে দাখন ইয়াতে থৈ দিলোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰাকৈ। যাওঁ কেনেকৈ লাগে ভিডিঅ'বিলাক কমেণ্ট কৰিব, লাইক কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। আৰু ব'লক, আৰু মই মোৰ ইতিমধ্যে গাড়ীখনো ৰাখি দিলোঁ ইয়াতে। গাড়ীখন হৈ গ'ল ষ্টেণ্ড কৰি থৈ দিছোঁ ইয়াতে, চাওকচোন গাড়ীও ইয়াতে বহুৱাই থৈ দিলোঁ। আপোনালোকক আগ চাইডৰ পৰাই দেখুৱাই দিম। মই ঘৰ ইয়াতে ষ্টেণ্ড কৰি দিলোঁ, কাৰণ সি নহ'লে বহুত বেয়া পাব। গতিকেলৈ সেইটো কাৰণে মই গাড়ীখন থৈ যাওঁ। ধুনীয়াকৈ ছাতি এটাও থৈ দিছোঁ অকণমান ৰ'দ পোৱাৰ কাৰণে। ধুনীয়াকৈ ইয়াতে সজাই থৈ যাম। আৰু এতিয়া হয়তো কোনোবাই যদি ফোন চোন কৰে তেতিয়াও ক'ব পৰা হ'ব যে মই অলপ ব্যস্ততাৰ মাজত আছোঁ, আজি নহ'ব, মই আজি যাব নোৱাৰিম। গতিকেলৈ আগবাঢ়ি থাকোঁ, ব'লক ৰাইজ যাওঁ আমি। থাকি গ'ল দৰ্জাখনটো, ঘৰত মানুহ নাই কোনো, চব ঘৰত অকলে ঘৰটো একদম দৰ্জাখন খোল খাই থ'ব। যেনে তেনে এখনটো অফ কৰি দিলোঁ, এইখন যেনে তেনে অফ কৰি থৈ দিছোঁ। এইখনৰ মানুহ নাই আজি ঘৰত, যতনহীন কোনো নাই, অকল গাড়ীখন আজি ৰখীয়া হৈ থাকিব। লগত আছে হাঁহ পোৱালি কেইটামান। আৰু গতিকেলৈ এতিয়া মই বেছি টাইম নকৰোঁ, দৰ্জাখন লক কৰিব লাগিব। শিকলি তলা ক'ত আছে এতিয়া মই বিচাৰিব লাগিব ৰাইজ। সেইটো কাৰণে ব'লকচোন বাৰু দৰ্জাখন লক কৰি আমি যাওঁ ওলাই ভিডিঅ'টো মাজলৈ। 1K বাৰ্থডে খাব আহিছোঁ আমি মানিক ভাইৰ। দে গাইছ, আজি 1K পাৰ্টি খাব আহিছোঁ মানিক ভাইৰ। চবেই গাইছ এনেকৈ ছাপোৰ্ট কৰি যাব। আৰু এই ভাই কেকটো কাটা আৰম্ভ কৰা। আৰু এই বিখ্যাত দাখনে মই আজি কেকটো কাটিবলৈ আহিছোঁ, যিহেতু কেকটো ভাগি থাকিলে তো একো উপায় নাই, এনেকৈ কাটিব লাগিব। বিখ্যাত দাখনে কাটিবলৈ আহিছোঁ। নিজকে সানি ল'লোঁ অকণমান। তো গাইছ কি ক'ব চবেই এনে। ভাই এই বিকাশ দা এইফালে। তো গাইছ ফাৰ্ষ্ট কল কষ্ট লাগে, অকল টকা পৃথিৱীৰ মানুহবোৰৰ কথাখিনি ক'বা। এই মানুহে নুবুজে মানুহৰ কথা, তথাপিও আছে মোৰ ডাঙৰ আশা। নাই মোৰ টকা, মই মাৰিছোঁ মাথা, কৰিছোঁ কাম, হোৱা নাই নাম, য'ত ত'ত বাজিব মোৰে। পল্লৱ শইকীয়া যিহেতু আজি নিমন্ত্ৰণ কৰিছিলে মোক, সেই নিমন্ত্ৰণত মই গ'লোঁ। গৈ পেলানি তাত মানে তেওঁ 1K ছাবস্ক্ৰাইবাৰৰ বাবে মোক নিমন্ত্ৰণ কৰিছিলে পাৰ্টি কৰিবৰ কাৰণে বা এনেই ভিডিঅ' কৰিম বুলি। তালৈ মই গ'লোঁ। গৈ পেলানি মই সেই ভিডিঅ' মোৰ মোবাইলৰ পৰা বা মোৰ কোনো ধৰণৰ পৰা মই কোনো ভিডিঅ' বনাবলৈ সক্ষম নহ'লোঁ। আৰু মই তেওঁলোকৰ লগতো মই সহযোগ কৰিবলৈ সক্ষম হ'ব নোৱাৰিলোঁ, কাৰণ মোৰ মানে কি মোবাইলতে অকণমান টাইম অকণমান মানে খেলিমেলি এটা লাগিলে। আৰু মই কথা পাতিব লাগিবলগীয়া হ'ল, মানে মোৰ ভাড়া কেইটামানৰ কাৰণে। মইতো টমটম চলাই ধৰি লওক ঘৰ সংসাৰ চলাই আছোঁ, যিহেতু মই মানে সেইটো কাৰণে মই তেওঁলোকৰ লগতো মানে দুআষাৰ পাতিবলগীয়া হ'ল, টাইম দিবলগীয়া হ'ল। তেনেকৈ কৰোঁতে মেলোঁতে তাৰমানে মই ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। তথাপিতো যিসকল তাত নৃত্য বা কিবা কিবি যিখিনি চলি আছিলে তাৰমানে সেইখিনি ভিডিঅ' মই মোৰ বন্ধ পাই ল'লোঁ। আৰু কথা হ'ল কি মানে যিটো ৰেপ গান যে গাইছিলে, তেওঁ হৈ গ'ল এটা চেনেল আছে, তেওঁ 69 বয় বুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰিলে ইউটিউবত আপোনালোকে চাৰ্চ কৰি চাব, তেওঁ গান শুনিবলৈ পাব। আৰু সেই গান শুনিলে আপোনালোকৰ মনটো হয়তো ভাল লাগিব, বহুতে ভাল। আৰু নতুন গান তেওঁ এতিয়া হেৰি কৰি আছে, সেইটো কাৰণে মই অকণমান আধাখৰীয়া গান এটাটো দি দিছোঁ। এইটো গানটো আপোনালোকে শুনিলে গম পাব যে মানুহজন কিমানখিনি ধৰি লওক গানৰ প্ৰতি ইচ্ছা আৰু
মৰম চেনেহ আছে, মানুহৰ প্ৰতিও বহুত ভাল। সেয়েহেতু তেওঁ যিটো মাতি নিমন্ত্ৰণ কৰিছিলে পল্লৱ শইকীয়াই, তালৈ মই গ'লোঁ, তেওঁলোককো লগ পালোঁ তাতে। মই নিজে খালী ভিডিঅ'টো বনাবৰ কাৰণে বা পৰিস্থিতি কোনো ফালৰ পৰা সুবিধা মই কৰিব নোৱাৰিলোঁ, সেইটো কাৰণে মই আপোনালোকৰ ওচৰত দুখী বাৰু। তথাপিতো এতিয়া ৰাতি 8:30 বাজিলে। মই মানে ভাড়ালৈ গুচি গ'লোগৈ, ঘূৰি আহি মই ভাড়াও মাৰিলোঁহি। তথাপিতো মই কথা হ'ল কি 8:30 বজাত কথাখিনি গোটেইখিনি বোলো আপোনালোকৰ আগত এনেকৈ এইদৰে মই অৱগত কৰিব লাগিব। কাৰণ কিয় মই যাওঁতেই আপোনালোকক অৱগত কৰি গৈছোঁ যে মই আজি নিমন্ত্ৰণ আছে, মই নিমন্ত্ৰণ কেনেকৈ যাম আৰু ক'লৈ যাম আৰু কেনেকৈ মই তাত ভিডিঅ' বনামগৈ, সেইখিনি মই আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ। সেইখিনি কৰিবলৈ মই সক্ষম নহ'ল। আৰু সেয়েহেতু 8:30 বাজি গ'ল এতিয়া ৰাতি। ময়ো ভাত পানী খাই বৈ অলৰেডি এতিয়া মই শুবলৈহে বাকী আছে, মই এতিয়া শুমগৈ আৰু কথা হ'ল কি ইমানতে মোৰ মন্তব্য সামৰণি মাৰিছোঁ আৰু আপোনালোকলৈ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। যিহেতু 69 এইটো যিটো ৰেপ গানতে গাইছিলে যে, সেইটো মই আগতেও কৈ গৈছোঁ 69 বয় বুলি। তাতে আপোনালোকে চাৰ্চ কৰি চাব ইউটিউবতে, আপোনালোকে ধুনীয়া গান পাব শুনিবলৈ। আৰু নতুন গান তেওঁ ইতিমধ্যেই বনাই আছে আৰু তেওঁ দিবও অলপমান দিনৰ ভিতৰতে চাগে এৰিব। আৰু শুভৰাত্ৰি, গুড নাইট, বাই।